কথা বখানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি হয় জাতি নহবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেক যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্ব জানে প্ৰথমে হৰিক স্মৰি শুনা বন্ধা শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই নাই আমার পরম গুরু রাম আমার পরম গুরু কৃষ্ণ কৃষ্ণ হে প্ৰভু দয়াময় প্ৰভু কৃষ্ণ প্ৰভু আজি শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ প্ৰভু পবিত্ৰ তিৰুভাৱ তিথি উপলক্ষে প্ৰভু তোমাৰ এই বৈকুণ্ঠৰ মহাবস্তু মহাভাগৱত শাস্ত্ৰভাগী প্ৰভু অকণমান পাঠ কৰিলোঁ প্ৰভু ইয়াতে অনেক কোটি অপৰাধ হ'ব পাৰে প্ৰভু তুমি তোমাৰ চৰণত কুশলে মংগলে এই পাঠ ভাগি সামৰি লৈ প্ৰভু কুশলে মংগলে সকলোকে যাতে নিৰ্বিঘ্নে ৰক্ষা কৰা প্ৰভু শান্তি সম্প্ৰীতি অটুট ৰাখি তুমি প্ৰভু কুশলে ৰক্ষা কৰিবা।